Welcome to Grow Up অসম। সমাজখন প্ৰতিযোগিতাৰে ভৰি পৰিছে। ইজনে আনজনক হৰুৱাই পিছফালে আগবাঢ়ি যাব বিচাৰে। তাৰ বাবে যিকোনো কাম কৰি দিব পাৰে। এতিয়া কথা হ'ল যে আপুনি যদি নিজৰ ভৰিত নিজে থিয় দিব নোৱাৰে, আপুনি আপোনাৰ কামেৰে যদি পৰিচয় গঢ়িব নোৱাৰে, তেতিয়া আপুনি এই প্ৰতিযোগিতাৰ দৌৰখনত বহু দূৰ পিছ পৰি ৰৈ যাব। কেতিয়াবা আপোনাৰ লগত এনেকুৱা হয়নে? আপোনাৰ বন্ধুজনে আপোনাৰ কথা আৰু আপোনাক গুৰুত্ব নিদিয়ে, ঠিক কিন্তু ওচৰতে থকা আন এজন ব্যক্তিৰ কথা মন দি শুনে, গুৰুত্ব দিয়ে। গতিকে ইয়াৰ অৰ্থ হ'ল এইটোৱে যে আপুনি নিজকে কিছু ক্ষেত্ৰত সলনি কৰিব লাগিব। আপোনাৰ মূল্য সমাজে বুজিব লাগিব, আপুনি কোৱা কথা সমাজে শুনিব লাগিব। কিন্তু সেয়া কেনেকৈ সম্ভৱ? তাৰ বাবে আপুনি এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব লাগিব। এই ভিডিঅ'টোৰ জৰিয়তে আমি এনেকুৱা 5টা সাইকোলজিকেল ট্ৰিক্স পদ্ধতিৰ বিষয়ে আপোনালোকক জনাম, যিকেইটা আপুনি যদি আপোনাৰ জীৱনত ব্যৱহাৰ কৰে, মই কথা দিছোঁ মানুহে তলমূৰকৈ আপোনাক চেলুট জনাব লাগিব। পইণ্ট নম্বৰ 1, মানুহক নোৱাৰোঁ বা না ক'বলৈ শিকক। শুনা, কোনোবাই তোমাক ভাল পাওক বুলি তেওঁক সুখী কৰিবলৈ তেওঁৰ হাতে যদি হাঁ মিলাই যোৱা ন, নিজকে সেই মানুহজনৰ ওচৰত একেবাৰে তল পেলাই নি আছা। তেতিয়া মানুহে আপোনাক একেবাৰে সাধাৰণ হিচাপে ল'ব ধৰে, যেতিয়া আপুনি তেওঁলোকৰ ওচৰত একেৰাহে এভেইলেবল থাকে। তেওঁলোকেতো এইদৰেও ভাবি লয় যে ইয়াৰ বা এইকনো কি আৰু, মই এবাৰ ক'লেই হ'ল, কৰিবগৈ, মানি ল'বই। সেয়ে না ক'বলৈ শিকক, কিয়নো আপুনি ভাবি লওক যে আপোনাৰ কামখিনি পেলাই থৈ আনৰ কামখিনি কৰে নে নকৰে। অলপ ভালদৰে ভাবি লৈ ল'ব। ইমান জৰুৰী নহয় যে আপুনি গোটেই পৃথিৱীখনকে সুখী কৰি ৰাখিলেহে আপুনি সুখত থাকিব। এনেকুৱা একো কথা নাই। তেওঁলোকৰ সুখতেই সুখী হৈ হাতেই হাঁ মিলাই যোৱাৰ বাবেই তেওঁলোকে আপোনাৰ পৰা স্বাৰ্থ পূৰণ কৰিবলৈ সুবিধা পায়, আৰু আপোনাৰ মূল্য দিনক দিনে সিমানেই কমি যায়। পইণ্ট নম্বৰ 2, যিমানখিনি ক'ব লাগে মাত্ৰ সিমানখিনিহে ক'ব। বেছি বা এক্সট্ৰা কথা ক'লে মানুহে ভাবি ল'ব যে ইয়াৰ কাম নাই, কথাহে বেছিকৈ কয়, অকল জ্ঞান বিলাবলৈহে আহে, আৰু আপোনাৰ কথাবোৰ তেতিয়া গভীৰভাৱে নল'ব। কিন্তু যদি আপুনি খন্তেক ভাবি চিন্তি জুখি মাখি ক'ব লগা সময়তহে যদি কথাখিনি কয় যুক্তি সহকাৰে, এনেকৈ নহয় যে আপোনাৰ মনলৈ যি আহিল তাকেই কৈ দিলে। এই অভ্যাস আপোনাৰ সোনকালে আঁতৰ নহয়, কিন্তু আঁতৰ হ'ব। সেয়ে আপুনি এইটো চাব যে কোন সময়ত ক'ব লাগে, ক'ত ক'ব লাগে আৰু কি ক'ব লাগে। এইখিনি যদি আপুনি বুজি পায়, লাহে লাহে আপোনাৰ আত্মসন্মান বাঢ়ি যাব। পইণ্ট নম্বৰ 3, প্ৰথমে নিজেই নিজৰ অস্তিত্বখিনি বুজি পাওক, নিজকে চিনি পাওক, তেতিয়াহে আনে আপোনাক বুজি পাব আৰু সন্মান যাচিব। আনৰ কথা ভাবি আমি নিজৰ ভেলু আৰু নিজৰ যতন লোৱাৰ কথাই পাহৰি যাওঁ। সেয়েহে আমি এইটো বুজি লোৱাটো দৰকাৰ যে নিজেই নিজক সন্মান দিয়া মানে কি। ইয়াৰ অৰ্থ এইটোৱে যে আপুনি যি ফিল্ডতেই আছে, আপোনাৰ লক্ষ্যৰ প্ৰতি সচেতন হওক, আপোনাৰ সময়, ডিচিপ্লিন, দৈনিক ৰুটিন এইখিনিক সন্মান দিয়ক। আৰু যেতিয়া আপুনি আপোনাৰ ওচৰত থকাখিনিক যিয়েই নহওক লাগিলে, আপোনাৰ প্ৰতিভা হওক, সপোন হওক, আপুনি নিজেই নিজৰ মহত্ব দিব, সন্মান দিব, তেতিয়া আনেও সন্মান দিয়াটো নিশ্চিত, কিন্তু আপুনি আৰু আপোনাৰ হাতত এটা কোৱালিটি থাকিব। পইণ্ট নম্বৰ 5, যি কামেই নকৰক কিয় হৃদয়ৰ পৰা কৰক। উদাহৰণস্বৰূপে ধৰক আপুনি এজন ষ্টুডেণ্ট, ভালদৰে পঢ়াত মন দিয়ক। আপুনি যদি এজন মেকানিক, হৃদয়ৰ পৰা বস্তুবোৰ মেৰামতি কৰক। আপুনি যদি ভাল গান গায়, হৃদয়ৰ পৰা গাওক। এনেকুৱা যিকোনো আপুনি কামখিনি হৃদয়ৰ পৰা ভাল পাই কৰি যাওক, তেতিয়া মানুহেও আপোনাক হৃদয়ৰ পৰা ভাল পাব ধৰিব। পইণ্ট নম্বৰ 6, কথা কমকৈ কোৱা মৌন হৈ থকা এটা ভাল গুণ হয়, আৰু ইয়াক ব্যৱহাৰ কৰক। মুখে মুখে চলি অহা এষাৰ কথা আছে যে মূৰ্খ মানুহৰ লগত কথা পতাতকৈ মনে মনে থকাই ভাল। কিন্তু কেতিয়াবা সেইখিনি সময়তো আমি মনে মনে থাকোঁ, যিখিনি সময়ত কথা কোৱা বা মুখ খোলাটো বহুত জৰুৰী হয়। য'ত ক'ব লাগে তাত নোকোৱাকৈ ৰৈ যাওঁ, আৰু য'ত মনে মনে থাকিব লাগে তাতেই কৈ পেলাওঁ। তাতেই সকলোখিনি খেলি মেলি হৈ যায়। কথা কোৱা আৰু মনে মনে থকা দুয়োটাই এটা কলা। কথা কোৱাতকৈ মনে মনে কেনেকৈ থাকে সেইটো জনাটোহে বহুত বেছি ভাল কথা। কথাটো সকলোৱে কয়, ফাল্টু ফটো আমি সকলোৱে কৰে, কিন্তু ক'ত মৌন হৈ থাকিব লাগে, কি কথাত মৌন হৈ থাকিব লাগে, এইটো বহুত ডাঙৰ কথা। ধৰি লওক এইটো এটা ব্যক্তিগত পাৱাৰ, আৰু ই আপোনাৰ ব্যক্তিগত জীৱনত বহু দূৰ পজিটিভ প্ৰভাৱ পেলাব পাৰে। আপুনি আগুৱাই যোৱাত মাথো ইয়াক কেনেদৰে ব্যৱহাৰ কৰে সেয়া মাথো আপোনাৰ দায়িত্ব। লাহে লাহে দেখিব এনেদৰে মানুহৰ আপোনাৰ প্ৰতি থকা দুৰ্বল দৃষ্টিভংগী সলনি হৈ যাব। পইণ্ট নম্বৰ 7, নিজকে পজিটিভ এটিটিউডত ৰাখক। এনেকুৱা বহুত মানুহ থাকে ন,
নিজৰ দুখ কষ্টবোৰক লৈ আন মানুহৰ ওচৰত গৈ বিলাই ফুৰেগৈ, কৈ থাকেগৈ, জানোচা সমাধান পাই যাব। আৰু তেতিয়াই শুনি থকা মানুহবোৰে লাহে লাহে তেনেকুৱা ধৰণৰ মানুহৰ পৰা আঁতৰি থাকিব ধৰে। সমস্যা এটাৰ কথা এবাৰ দুবাৰ ক'লে শুনিব পৰা যায়, কিন্তু বাৰে বাৰে যদি সমস্যাবোৰৰ কথা কৈ থকা যায় তেতিয়াতো মানুহে আমনি পাবই। তেতিয়া ভাবি লয় যে এইটো নিজেইতো মূৰ্খ, আমাৰো সময়বোৰ নষ্ট কৰিবলৈ আহে। শক্তিশালী মনোভংগী গোটাবলৈ চেষ্টা কৰক। আপোনাৰ সমস্যা যদি আপুনি সমাধান কৰিব নোৱাৰে, পৃথিৱীৰ আন কোনেও নোৱাৰিব। এনেকুৱা এক মানুহ থাকে যিয়ে যিমানেই লাগে চিন্তা সমস্যাত পৰি নাথাকক কিয় নিজকে সদায় আগুৱাই নিবলৈ চেষ্টা কৰে। ঠিক তেনেকৈয়ে এনেকুৱা এচামো মানুহ থাকে যাৰ জীৱনটো ভাল চলি থাকে তথাপিও ইটোৰ পিছত সিটোক কমপ্লেইন দিবলৈ নেৰে। এনেধৰণৰ মানুহক মানুহে কেতিয়াও সন্মান দিবলৈ নিবিচাৰে। এয়াই আছিল 7টা জীৱনত দৰকাৰী নিয়ম বা ৰুল, যিকেইটাক আপুনি যদি ভালকৈ ফ'ল' কৰে বৰ্তমানতকৈ অনাগত দিনত বহুখিনি উন্নতি আৰু মানুহৰ পৰা মৰম সন্মান আদৰ পাবলৈ সক্ষম হ'ব। শেষত নিজৰ যতন ল'ব, মা দেউতাৰ যতন ল'ব আৰু মটিভেশ্যনেল এই ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ এই গ্ৰ' আপ অসম ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।